মৰমৰ আই, কেনে আছ বাৰু? বহু দিন হ'ল তোলৈ চিঠি নিলিখা। বৰ মন গৈছে অ' তোক এবাৰ চাবলৈ। শৈশৱৰ ঘৰখনক বাৰু কেনেকৈ পাহৰোঁ মই। পিতাইক হেৰুৱাৰ পাছৰে পৰা বৰ কষ্টৰে ডাঙৰ কৰিলি। শিকাইছিলি জীৱনৰ আদি পাঠ। আই, কেঁচা যৌৱনত ভৰি থৈয়ে বিয়াত বহিছিলোঁ তোৰেই পচন্দত। ভাবিছিলি চাগে তই চহৰৰ চাহাবৰ পুতেকৰ লগত সুখৰ সংসাৰ গঢ়িম। আই, তোৰ সিদ্ধান্তক বাধা দিব নোৱাৰিলোঁ। গুচি আহিলোঁ এখন নতুন ঘৰলৈ। আই, মই কেনে আছো নুসুধিবি। তোৰ চেনেহৰ জোৱাইৰ মৰমত আজি মই অজান পথৰ পথিক হৈ পৰিলোঁ। কেলৈ মোক বিয়া দিলি অ'? কি সুখ পাবলৈ বিয়া দিলি? জানো আই, প্ৰথমে সকলো ঠিকেই আছিল। পাছতহে জানিব পাৰিলো তোৰ জোৱাইৰ দ্বিতীয় পত্নী মই। লাহে লাহে সকলো সলনি হ'ব ধৰিলে। কেইটামান টকাৰ কাৰণে তোৰ জোৱাইয়ে মোক আনৰ হাতত গতালে। নিতৌ নতুন নতুন পুৰুষৰ সমাগম, ভিৰ বাঢ়িছে। কেনেকৈ বাৰু সহ্য কৰোঁ মই? বাধা দিলে চৰ, ভুকু আৰু লাঠিৰ প্ৰহাৰ। আইও, কি ভুল কৰিছিলো মই? এইখন সভ্য সমাজত দুখীয়াৰ মূল্য এয়াই। বহুবাৰ আঁতৰি আহিব চেষ্টা কৰিছিলো, কিন্তু নোৱাৰিলো। তোৰ চেনেহৰ জোৱাইয়ে বন্ধ কৰি ৰাখে এটা কোঠাৰ ভিতৰত। চলি যায় একে নিৰ্যাতন। ইয়াত যে কাৰো দয়া মমতা নাই। মোৰ দেহটো ফালি চিৰি পেলাইছে সিহঁতে। যাৰ যেনেকৈ ইচ্ছা তেনেকৈয়ে টানিছে। কাঠৰ পুতলাৰ দৰে কেৱল দলিয়াইছে। বাধা দিওঁতা কোনো নাই। আই, ইয়াত মোৰ কোনো পৰিচয় নাই। এতিয়া সকলোৰে চকু কেৱল মোৰ দেহত। কোনোবাই মাতে হেমা মালিনী, কোনোবাই আকৌ বোলে মাধুৰী দীক্ষিত। আই, কোনেও নামাতে মোক তহঁতে মৰমত দিয়া নামেৰে শেৱালি বুলি। মাতচোন, মাত ঐ। তহঁতে এবাৰ মাত মোক শেৱালি বুলি। আই, এতিয়া মোৰ দেহত মাৰাত্মক বীজাণু সোমালে। কেনেকৈ বাৰু মুখ উলিয়াও তোৰ আগত? এতিয়া বোলে মোৰ কোনো চাহিদা নাই।
বয়সৰ চাপ পৰিল মোৰ দেহত। তোৰ জোৱায়ে উলিয়াই দিলে মোক ঘৰৰ পৰা। কলৈ যাওঁ, ক'ত থাকো, ঠিকনাবিহীন আজি মই। আই, তই আৰু মোক বেয়া নাপাবি, মোক পাহৰি যা। এই কলংকলৈ তোৰ আৰু বোজা হ'ব নোখোজো মই। আই অ', তই আৰু নাকান্দিবি, মোক পাহৰি যা। আই, মোক পাহৰি যা।